Hi everyone, welcome back to my channel. So আজি আকৌ এটা outfit from scratch video লৈ আহিছো. এইটো outfit মুৰমাৰ পুৰণি হাৰিৰে এটা sharara pant আৰু peplum top সিলাইছো. So এইটো outfit মুৰমায়ে মোক সিলাই দিছে. সিলাই থাকতে মই সৰু clips ৰাখি থৈ দিছিলো, সেইবোৰ এই ভিডিওটোত এড কৰিছো. ভিডিওটো শেষৰলৈকে চাব আৰু লগতে আউটফিটৰ ড্ৰয়িংটো একেবাৰে বেয়া হৈছে হলেও মই এড কৰিছো, ইগনোৰ কৰিব। যদি ভিডিওটো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব আৰু লগতে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। Be the one that truly get me, and I might be the one you really want. এইখন হাৰিৰে মই আউটফিটটো সিলাম। হাৰিখনৰ কালাৰটো ইমানে ধুনিয়া, হেবে মই এইখন হাৰি চয়েস কৰিলো। এতিয়া ফাৰ্স্ট টপটো বনাবৰ বাবে মোৰ আগৰ জোখৰ ব্লাউজ এটা লৈ লৈছে মেজাৰমেন্ট লবলৈ। উপৰৰ পাৰ্টখিনিৰ মেজাৰমেন্ট লোৱা হৈ গল। এবাৰ কাটিবৰ বাবে মই মাক হেল্প কৰি দিছো আৰু মা ইমান সিলুৱাত এক্সপাৰ্ট নহয়, হেবে সকলোবোৰ ডিটেইলছত দেখুৱা নাই। উপৰৰ পাৰ্টটোৰ ফেব্ৰিক কাটা হৈ গল। এবাৰ মায়ে স্টাৰ্ট কৰিব সিলাবলৈ। আউটফিটটো ৰেডি হৈ গল। এটো টপটো হয় আৰু বাছি যোৱা কাপোৰেৰে এখন ৰাফল দুপট্টা বনাইছো আৰু এইটো sharara পেন্টটো হয়।